প্ৰিয় দৰ্শক, আজি আপোনালোকক দেখুৱাবলৈ লৈছো ৰঙালাওৰ আগৰ চৰচৰি। এই চৰচৰি বনাবৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব এমুঠি ৰঙালাওৰ আগ। ৰঙালাওৰ আগখিনি 1.5 ইঞ্চিমান দীঘলকৈ কাটি ল'ব। কেনেকৈ কাটিব মই দেখুৱাইছো, এইবিলাক কাটি পেলাই দিব। চুচ থাকিলে চুচবিলাক কাটি গুচাই দিব। এয়া মই চুচবোৰ গুচাই দিছো। এতিয়া এইবোৰ টুকুৰা টুকুৰাকৈ গোটেইখিনি মই কাটিম। ৰঙালাওৰ আগৰ চচৰিত দিবলৈ আলু লাগিব। আলুটো বাকলি গুচাই দীঘল দীঘলকৈ কাটিব লাগিব। ইয়াৰ উপৰি লাগিব সৰিয়হৰ বটা আৰু পাঁচফোৰণ। এতিয়া কেৰাহীখন জুইৰ ওপৰত বহাই দিয়ক। কেৰাহী গৰম হৈছে। ইয়াত মই এতিয়া মিঠাতেল দিম 1 ভাতৰ চামুচ। তেল গৰম হৈছে। মই ইতিমধ্যে কাটি থোৱা পাচলিখিনি ধুই লৈছিলোঁ। এতিয়া ইয়াতে মই কেৰাহীত পাঁচফোৰণ দিম আৰু পাচলিখিনি ইয়াত বহাই দিম। প্ৰথমে আলুখিনি দিব লাগিব। আলুখিনি ভাজি থাকোঁতেই মই দিলোঁ আধা চামুচ হালধি আৰু নিমখ। নিমখ মই আধা চাহ চামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰিব। এতিয়া ইয়াত মই শাকখিনি বহাই দিম। লাওৰ আগ আৰু আলুখিনি ভালদৰে লৰাই দিব লাগিব। তাৰ পিছত ঢাকোনেৰে ঢাকি দিলে হ'ল। গেছটো কমাই ৰাখিলেই হ'ব। এইখিনি 5 মিনিটমান ভজা যোৱাৰ পিছত মই ঢাকনিখন গুচাই তাত সৰিয়হৰ বটা দিম। হেতাখনেৰে সৰিয়হখিনি লাওৰ আগৰ লগত ভালদৰে মিহলি কৰি দিব লাগিব। এতিয়া ইয়াত পানী দিব লাগিব। ইয়াৰ পিছত ঢাকনিখন লগাই লাওৰ আগ আৰু আলুখিনি ভালদৰে সিজিবলৈ দিব লাগিব। গেছটো এতিয়া মধ্যমীয়া কৰি ৰাখিব। মাজে মাজে ঢাকনি গুচাই চৰচৰিখন লৰাই দিব। (15-20 মিনিটমান সময় সিজাৰ পিছত চৰচৰিখন আমাৰ সম্পূৰ্ণকৈ সিজিবগৈ। এতিয়া আমি ইয়াক বাটি এটাত নমাই থম। এই চৰচৰি আপোনালোকে ভাতৰ লগত খালে বৰ সোৱাদ পাব। প্ৰিয় দৰ্শক, আমাৰ এই ৰেচিপি চাই আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। নমস্কাৰ।